অ পাপা এটা খেল খেলো দিয়া কি খেল তোমালোকে এপা জেডৰ ভিতৰত কিবা এটা লেটাৰ কবা সেইটো লেটাৰ দি মই দেশৰ নাম কম দিয়াচোন কোনে কিমান পায় দিয়া কোনে কিবা পায় তাইহে ক'ব আকৌ দিয়া তুমি কৈ যাবা তুমি তাই নালে তুমি ক'বা হ'ব দিয়া প্ৰথম পাই এদি কোৱাচোন আমেৰিকা চিলি কৈ যাম ন বি ব্ৰাজিল চি কানাডা ডি ডেনমাৰ্ক ই ইজিপ্ট তানকে ক'বা আকৌ ই এফ ফ্ৰান্স জি জাৰ্মানী এইচ হাংগাৰী আই ইণ্ডিয়া জে জাপান কেনিয়া এল লিবিয়া তুমি মানে পুৰা প্ৰিপাৰেচন কৰি লৈছা নেকি আমি নোৱাকৈ নিজে এম মালয়েছিয়া হা এম সন্ধিয়া হ'ল কিবা এটা বনোৱা গৈ যোৱা খাওঁ হয় নেকি ভোক লাগিলে মোক খাব মন গৈছে হয় নেকি খাব মন গ'লে দিয়া বাৰু এল আবেলি হোৱাৰ লগে লগে বাপেক জীয়েক দুয়োটাই এই বস্তুবিধ খাবলৈ আশাৰে ৰৈ থাকে আৰু বাতিকেইটা হাতত পৰাৰ লগে লগে আৰু ৰক্ষা নাই খাবলৈ আৰম্ভ কৰি দিয়ে তেনেহ'লে আহকচোন সেই বস্তুটোনো কি আৰু তাকনো কেনেকৈ প্ৰস্তুত কৰোঁ মই চাওঁ আহক এই খাদ্য বস্তুবিধ হৈছে ফিটভিম ওটছ ইয়াক বনাবলৈ একেবাৰে সহজভাৱে প্ৰথমে ডাঙৰাইক স্কুলত যোৱাৰ আগত পুৱাৰ ভাগত বনাই খোৱা আৰম্ভ কৰিছিলোঁ কিয়নো পুৱাৰ ভাগত ব্ৰেকফাষ্টৰ নামত খৰচ হোৱা সময়খিনিৰ 100 80 সময় এই বস্তুটোৱে মোক বচাই দিছিল আৰু লগতে ডাঙৰাইক পুষ্টিৰো যোগান ধৰিছিল এয়া চাওকচোন পানী অলপ কুহুমীয়াতকৈ বেছি গৰম কৰি 3 চামুচ ওটছ বাটিত লৈ ভালকৈ অলপকৈ পানীখিনি মিহলাই 5 মিনিটমান ঢাকি থৈ দিলে ই খাব পৰা হৈ যায় এই ফিটভিম ওটছক গাখীৰ দি বনাই নাখালেও হ'ব কিয়নো ইয়াত অলৰেডি গাখীৰ থাকেই গাখীৰৰ উপৰি ব্লুবেৰী ভীমকল আৰু উচ্চ প্ৰটিন থকাৰ লগতে ই সম্পূৰ্ণ নিৰামিষ হোৱাৰ বাবে 3 বছৰ ওপৰৰ সকলো মানুহে ইয়াক খাব পাৰে ফিটভিম ওটছখিনি প্ৰস্তুত কৰি হোৱাৰ পিছত কেতিয়াবা ড্ৰাই ফ্ৰুটছ দি সজাই দিওঁ কেতিয়াবা কল থাকিলে কল দি সজাই দিওঁ আজি যেনিবা ড্ৰাই ফ্ৰুটছ আছিলে কিচমিচ আৰু কাজু আছিলে তাকে কাটি দি সৰুকৈ মই সজাই দিলোঁ আৰু তেনেকৈ দিলে সোণত শুৱগা চৰাৰ দৰে হয় আৰু এই ওটছখিনিত পৰিপূৰ্ণ পৰিপুষ্টি থকাৰ উপৰিও অত্যন্ত সোৱাদ লগা যিহেতু সেয়েহে আমি পুৱাৰ লগতে আবেলিও ইয়াক খোৱা আৰম্ভ কৰি দিছোঁ পুষ্টিৰ বাবে যদি অধিক পৰামৰ্শ পাব বিচাৰে তেনেহ'লে ফিটভিম ওটছৰ জাৰটোত দিয়া QR কোডটো আপোনালোকে স্কেন কৰিও চাব পাৰে আমি এই প্ৰডাক্টটো কোম্পানীৰ নিজা ৱেবছাইট www.pro2grow.in পৰা অৰ্ডাৰ কৰিছোঁ আপোনালোকেও যদি এই ফিটভিম ওটছটো কিনিবলৈ বিচাৰে তেন্তে কোম্পানীৰ নিজা ৱেবছাইট www.pro2grow.in পোৱাৰ উপৰিও Amazon, Flipkart আৰু অন্যান্য ই-কমাৰ্চ প্লেটফৰ্মসমূহতো ই উপলব্ধ তাৰোপৰি এই ভিডিঅ'টোৰ কমেণ্ট বক্স আৰু ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে যদিহে আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে ইয়াৰ পৰাও এই বস্তুবিধ ক্ৰয় কৰিব পাৰিব ডাঙৰে খোৱা বোৱাৰ ৰুচি উন্নতি হোৱাৰ লগতে তাৰ স্বাস্থ্যৰ উন্নতি হোৱাত সহায়ৰ কাৰণে এই খাদ্য বস্তুবিধক ধন্যবাদ দি আজি ভিডিঅ'ৰ পৰা বিদায় ল'লোঁ শেষলৈ চাই থকাৰ বাবে ধন্যবাদ